ছাত্ৰ ছাত্ৰীসকল এতিয়া মই ক্লাছ 10ৰ যেটো সোশ্যাল সায়েন্সৰ ভূগোল সেই ভূগোলৰ প্ৰথম চেপ্টাৰখন তোমালোকক দি আছো তোমালোকে চাবা কোশ্চেন আনসাৰ প্ৰথম দি আছো পৰীক্ষাটো ফাইনেলৰ কাৰণে চাব পাৰা মেট্ৰিকৰ কাৰণে এই যে প্ৰথম চেপ্টাৰৰ নাম হল অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ তো ইয়াতে চাৰিটা অপচন দিয়া আছে পানী সূৰ্যৰ ৰশ্মি গছ-গছনি প্ৰাকৃতিক গেছ ইয়াতে মনিবা অনৱীকৰণ কৈছে পানী নৱীকৰণ মানে পানী যদি আমি খালৰ পৰা তুলি ব্যৱহাৰ কৰো বা পেলাই দিও তথাপিও খালৰ পানী নকমে আকৌ পানী উঠিব তলৰ পৰা থাকেই পানীটো থাকেই তো হেতু নৱীকৰণযোগ্য হেতু জন্ম হয় সূৰ্যৰ ৰশ্মি এটো এদিনৰ পিছত আৰু এদিন একেই থাকে ৰশ্মি হেতু হেক নহয় গছ-গছনি যদি আমি এটা কাটো আৰু ৰুব পাৰো বা সেই গছ-গছনি হাজাৰ হাজাৰ ৰুব পাৰো আমি হেতু জন্ম হ'ব কিন্তু প্ৰাকৃতিক গেছ এটো এনেকুৱা সম্পদ যে যদি আমি প্ৰাকৃতিক সম্পদটো এবাৰ ব্যৱহাৰ কৰো দ্বিতীয়বাৰ হয়তো আমি জন্মাব নোৱাৰো পেট্ৰল ডিজেল কেৰোচিন আৰু তোমাৰ কয়লা এইবিলাক বস্তু আমি কিন্তু টন কয়লাৰ খনি আমি নৱীকৰণ কৰিব নোৱাৰো হেতু কয়লা উৎপাদন কৰিব পাৰো ঠিকই কিন্তু নৱীকৰণ ভাবে নহয় খনিটো আমি নপাম তো কয়লাটো আৰু আছে তোমাৰ প্ৰাকৃতিক গেছ বিলাক সিলিন্ডাৰ বিলাক গেছ হেতু আমি নোৱাৰো আকৌ তোমাৰ পেট্ৰল হেবিলাক নোৱাৰো তো হেতু হলো অনৱীকৰণযোগ্য সম্পদ প্ৰাকৃতিক গেছ ইয়াতে হ'ব তলৰ কোনবিধ সম্পদ অনৱীকৰণযোগ্য তো ইয়াতে কি আছিল অনৱীকৰণযোগ্য সম্পদ আৰু তলৰ কোনবিধ সম্পদ অনৱীকৰণযোগ্য শস্য এইটো নৱীকৰণ মানে বছৰ শস্য ৰপ্তানি কৰিব পাৰো মানে উৎপাদন কৰিব পাৰো বুনিব পাৰো মানুহ জন্ম হৈ থাকে আৰু লো আছে তে সূৰ্যৰ ৰশ্মিটো কলৈ সূৰ্যৰ ৰশ্মি হৈয়ে থাকে কিন্তু লোহা যেটো লো হেতু আমি সম্পদ আৰু সৃষ্টি কৰিব নোৱাৰো হেতু তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় তো জীৱীয় আৰু অজীৱীয় দুটা ভাগ আছে তোমালোকে পাইছা না নাই নাজানো যে জীৱীয় যিবিলাক জীৱ থাকে জীৱ থাকা বস্তুবিলাক জীৱীয় আৰু যিবিলাক জীৱ নাথাকে সেইবিলাক অজীৱীয় অজীৱীয় আৰু জীৱীয়ৰ উদাহৰণ কি অজীৱীয়ৰ উদাহৰণ বায়ু যেটো বাতা এটোৰ জীৱ নাই আৰু জীৱীয়ৰ কি উদ্ভিদ মানুহ জন্তু এইবিলাকৰ ভিতৰত জীৱ থাকে প্ৰাণ থাকে সেইবিলাক হল জীৱীয় গতিকে ইয়াতে বায়ু দিছে অজীৱীয় তলৰ কোনটো মানৱ সৃষ্ট সম্পদ তো ইয়াতে আছে জলসিঞ্চন এতিয়া মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ ইয়াৰ মাজে পাৰ্থক্য আছে তোমালোকে জানা না নাই যে মানৱ সৃষ্ট সম্পদ মানে যিবিলাক সম্পদ মানুহে সৃষ্টি কৰে আৰু মানৱ সম্পদ মানুহ নিজেই সম্পদ হয় হেতু হল মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ যেটো মানুহৰ দ্বাৰা সৃষ্টি কৰা হয় যেনে আমি অৰণ্য সৃষ্টি কৰিব নোৱাৰো বা জলসিঞ্চন সৃষ্টি কৰিব পাৰো নদ নদী আমি সৃষ্টি কৰিব নোৱাৰো খনিজ তেল আমি সৃষ্টি কৰিব নোৱাৰো জলসিঞ্চন মানে কি জল দিয়া নলা কয় বা পানী দিয়া কোনো মেচিন হেবিলাক আমি আৱিষ্কাৰ কৰিব পাৰো উৎপাদন কৰিব পাৰো সৃষ্টি কৰিব পাৰো হেইটোই হল মানৱ সৃষ্ট সম্পদ ইয়াতে আছে জলসিঞ্চন এই যে তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ নাই এতে পানী উদ্ভিদ প্ৰাকৃতিক গেছ সূৰ্যৰ ৰশ্মি প্ৰাকৃতিক গেছ কোশ্চেনটো ওপৰতো আছে এইটো জলসিঞ্চন মানে তোমাৰ এইটো পাইপ কিবা ইলেক্ট্ৰিক বস্তু হ'ব হেতু মানুহে সৃষ্টি কৰিছে যে মানুহে বনাইছে তলৰ কোনটো এটা অজীৱীয় সম্পদ বায়ু আবার আছে প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়ে না প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ হল
বানপানী জৰ্জৰিত অঞ্চল বুজিছা আৰু আছে তোমাৰ এইবিলাক কিন্তু বহুত দৰকাৰী প্ৰশ্ন উত্তৰ হয় ভালকৈ চাই গেলেহে লিখিব পাৰিবা নহলে কবা যে দিয়াই নাই কিন্তু ভিডিঅ'টো দিয়াই আছে এতিয়া নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা যে পাৰ্থক্য ক নৱীকৰণযোগ্য সম্পদ নিঃশেষ হৈ নাযায় কিন্তু অনৱীকৰণযোগ্য সম্পদবোৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যায় নৱীকৰণযোগ্য শেষ নহয় বস্তু আৰু অনৱীকৰণযোগ্য শেষ হৈ যায় নৱীকৰণযোগ্য সম্পদ প্ৰধানকৈ প্ৰাকৃতিক সম্পদ কিন্তু অনৱীকৰণযোগ্য সম্পদবোৰ প্ৰধানতঃ খনিজাত সম্পদ অজীৱীয় আৰু জীৱীয় সম্পদৰ মাজত থকা পাৰ্থক্য লিখা প্ৰাকৃতিক গঠন অনুসৰি জীৱৰ সম্পদৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে যেনে প্ৰাণী উদ্ভিদ ইত্যাদি আনহাতে এনেকুৱা কিছুমান সম্পদ আছে যিবোৰৰ জীৱ নাথাকে তেনেকুৱা সম্পদক অজীৱীয় সম্পদ বোলে যেনে কয়লা খনিজ তেল ইত্যাদি তোমালোকে এইখিনি ভালকৈ চোৱা আৰু ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম মই আজিৰ কাৰণে এইখিনি ৰল